পিছে খানা খাই স্কুললৈ দৌৰি আহিছোঁ তেনেকুৱা নিচিনা লাগিছে মাথা বেয়া হৈ গৈছে এটি বিশেষ ঘোষণা আকৌ ঘোষণা এটি বিশেষ ঘোষণা এজন লম্পটে এগৰাকী বিবাহিতা মহিলাক অশালীন ব্যৱহাৰ কৰি পলাই ফুৰিছে কিন্তু বেয়া কৰিছে দেই এই লম্পটটো ধৰিব লাগে ক'ত আছে তেওঁ তই অশালীন ব্যৱহাৰ কৰি এনেকৈ পলাই ফুৰিব নালাগে ন এইবোৰ লম্পট এইবোৰ আচলতে ইয়াত সোমাবলৈ দিব নালাগে কোন এইটো পিটিব লাগে মই বেয়া পাইছোঁ কাৰবাৰটো মই বেয়া পাইছোঁ কোন এই লম্পটটো এই লম্পটজনক যোনে পায় য'তে পায় লপা থপা দি কমিটিহঁতক গতাই দিয়ে যেন তাৰপিছত তেওঁ বৰ্তমান বহু অসভ্যালি কৰি আছে আৰু তেওঁ পিন্ধনত এটা ক'লা জিন্স পেণ্ট আৰু এটা টি চাৰ্ট পৰিধান কৰি আছে আৰু লগত এটা ব্লেজাৰ এটা ইংগিতটো বাৰু মোৰ ফালে মাৰিলে নেকি ঘোষণাটো আকৌ কৈছোঁ তেওঁ যোনে য'তে পায় আনি পেলাই কমিটিহঁতক জমা দিয়ে যেন কমিটিহঁতক গতাই দিব লাগে আৰু তেওঁ পিন্ধনত এটা ক'লা পেণ্ট এটা বগা টি চাৰ্ট এটা ওপৰত ব্লেজাৰ পিন্ধি আছে যি সন্মান গোটাইছিলোঁ ইমান দিন ভিডিঅ' চিডিঅ' কৰি খন্তেকতে শেষ কৰি পেলালে কুকুৰহঁতে চিন ৰাখিবলৈ বেলেগ নাপালে মোৰ এই ক'লা পেণ্টটোহে পালেগৈ এতিয়া বগা টি চাৰ্টটো চিন ৰাখিছে ঠিকে আছে খুলি দিম আপত্তি নাই এই মঞ্চত মই কেনেকৈ খোলোঁ ইফালে তলত আকৌ মইনা পেণ্টটো পিন্ধি নাহিলোঁ এনাউন্স কৰোঁতে ভুল কথা এটা কৈছে দেই মই বোলে কোনোবা বিবাহিত মহিলা অশালীন ইংগিত বিষয়টো ভুল কৈছে আচলতে মই ডেকা ল'ৰা আহি ধুনীয়াকৈ কলেজলৈ আহিছোঁ ছোৱালী বুলি ভাবি কৈছোঁ অপয়ে কাঢ়ি দিছোঁ বাইদেউ এগৰাকী দেখি ধুনীয়াকৈ মনটো হাঁহি পেলাই নিচিকাকৈ চকুটো পেলাই মাৰি দিলোঁ সেইটোকে অশালীন ইংগিত বুলি বদনাম দিছে আৰু বিশ্বাস কৰক মই মা দেউতা শপত খাই গৈছোঁ মই 1% গম নাপালোঁ সেইগৰাকী যে বিবাহিত মহিলা গমটো পাম কেনেকৈ আজিকালি সেন্দুৰৰ নামত ইমানকণ ওখ চাউলৰ গুটিটোহে আৰু তাকো আকৌ য'ত ল'ব লাগে ত'ত নলয় নহয় এই চাইডে বাৰে মাজে ক'ত যে মই কেনেকৈ গম পাওঁ সেইগৰাকী বিবাহিত নে অবিবাহিত ঘপককৈ আহি গ'ল ফিলিংটো দেখতে এতিয়া মোৰ মহাবিপদটো চাওক তাহাঁতে ক'লা জিন্সটো চিন ৰাখিলে এতিয়া মই এইটো পিন্ধিও থাকিব নোৱাৰোঁ তাহাঁতে দূৰৰ পৰাই চিনি পাব খুলিও দিব নোৱাৰা হ'লেও কৈছোঁ আৰু তলত বাদ দে ইয়াতে চিচিং ফাট বুলি পাৰ্টি এটা আহিব গ'লে তাহাঁতৰ প্ৰগ্ৰেমটো চাই ইয়াতে অকল ভেকু ভাওনা কৰি থাকোঁ চান্স পালে চাইড দি সৰকি দিম চিচিং ফাটটো উঠাই দে বা দে উঠাই দে ইয়াক খুচুৰা পইচা এটা কোনোবাই দি দিয়ক এনেকৈ কি খুজি আছে সেইটো কি মডাৰ্ণ ডেন্স পাইছে আকৌ মই কোৱা গানটোত চাওকচোন এইটো ফূৰ্তি মানে ফূৰ্তি মডাৰ্ণ চাওক চোৱাচোন বাইদেউ ভাল লাগিছে ড্ৰেছ পাতি গৰ্জিয়াছ কৰি আহিছে মই ভাল পাইছোঁ মনটো চাওঁ কি কওক নাইচ টু মিট ইউ কোন হয় পিন্ধিব নালাগে ভাতৰ তই কোন হয় মই মানে মেইন এই চিচিং ফাকৰ মেইন চিচিং ফাকৰ মেইনটো টপা
মই ইমান দিনৰ পৰা শুনি আছোঁ চিচিং ফাক আহিব হয়তো কিবা হাই ফাই পাৰ্টি এটা আহিব চাগে কি কথা ঠিক আছে তই মেইন ঠিক আছে ভাল লাগিছে হাঁহি ফূৰ্তিকে নাচি বাগি যায় ইমান যে তেলত নাচি বাগি আহিছ ইয়াত মাৰ বিয়া 8 মঙলা পাতিছ এনেকৈ নাচি নাচি কিয় আহিছ ফূৰ্তি কিহৰ ফূৰ্তি বহুত ফূৰ্তি কি ফূৰ্তি মই আজিকালি বহুত ফূৰ্তি মোক গৈ ভাল পায় সেইটো বাদ দে পৰিবকা অনুপম খেৰ গাভৰু ছোৱালীবিলাকৰ ড্ৰিম হাজবেণ্ড মানে ই গমেই নাপায় তই এতিয়া ট্ৰেণ্ডিঙত আছ কেনেকৈ ই আছে আজিকালি গাভৰু ছোৱালীবিলাকৰ ড্ৰিম হাজবেণ্ড কেনেকৈ আজিকালি ধুনীয়া ধুনীয়া গাভৰু ছোৱালীবিলাকে কলেজত থাকোঁতে ভাল পাওঁতে মোৰ নিচিনা ধুনীয়া ডেকা ল'ৰা এটাকে ভাল পায় বিয়া সময়ত ইয়াৰ নিচিনা চাকৰি থকা টপা আনকলে ক'লে গুচি যায় লাজ পাইছে ভালে টুকুৰটো পিন্ধি থাকে ভালে কৰিছে তই কিহৰ ফূৰ্তি তই হ'ব নক'ব কথা কি ফূৰ্তি বহুত ফূৰ্তি কি ফূৰ্তি মোৰ চাকৰি হৈ গ'ল চাকৰি হৈ গ'ল কংগ্ৰেচুলেশ্যন দেই ইয়ালে জীৱনত কুমলীয়া হাত চুই পোৱা নাই হ'ল নেৰা হৈছে তোৰ চাকৰি হৈছে চাকৰি হৈ গ'ল কিহত চাকৰি হৈছে চেম্পু কোম্পানী তোৰ চাকৰি হৈছে চেম্পু কোম্পানী বঢ়িয়া চেম্পু কোম্পানীৰ মালিকটো নাজানে নেকি তই যে PFK মানে টপ ফ্ল'ৰটো খালী এইটো চিন্তা কৰিব লগা কথা দেই ই চেম্পু কোম্পানীত চাকৰি কৰে চেম্পু ক'ত ঘঁহিব মাথাত জেগাই নালাগে কি কোনো প্ৰয়োজন নাই তই চেম্পু কোম্পানীত চাকৰি কৰাৰ প্ৰয়োজন নাই কোম্পানীত চাকৰি কৰে তোক মই চৰকাৰী চাকৰি দি আছোঁ নালাগে আৰে চৰকাৰী চাকৰি লৈ লওঁ না ভাল পোষ্ট এটা কি চাকৰি আজিকালি মানে এতিয়াতো আমাৰ গম পায় আমাৰ ইয়াতেতো আমাৰ পদ্ম ছাৰ আছে পদ্ম হাজৰিকা ছাৰ এতিয়া মানে এতিয়া চৰকাৰে এটা নতুন স্কিম ঘোষণা কৰিছে কি আমাৰ যে স্কুলবিলাক যে আছে অংগনবাড়ী স্কুলবিলাক সেই স্কুলবিলাকত LP স্কুলবিলাকত দুপৰীয়া ভাতটো যে খুৱায় চব মহিলা ৰান্ধনীহে সেই ৰান্ধনীবিলাকৰ প্ৰব্লেম এটা হৈছে কি হৈছে সেই প্ৰব্লেমটোৰ কাৰণে গোটেই অসমৰ মহিলা ৰান্ধনীখিনিক আঁতৰাই চবতে তোৰ নিচিনা টপা ৰান্ধনী এপইণ্ট কৰিব কিয় মানে মাইকী মানুহে ভাত বনালে দালিত চুলি ওলায় ভাতত চুলি ওলায় এতিয়া চৰকাৰ লছ কৰে ইয়াক এপইণ্ট কৰিলে টেনশ্যন নাই আমাৰ সেইকা ভাল সেইকাৰণে চৰকাৰী পিছত তাত কৰ তাত এপ্লাই কৰ তাত মই কৈ পাওঁ কথাটো আপুনি বহুত বেছি কথা কৈ আছে এতিয়া অনুষ্ঠান আছে কথা আছে আপুনি ডাঙৰ মানুহ বেছি অসভ্যালি কৰি আছে সেইটো বাদ দে ঘপককৈ মনত পৰিছে তোৰ বেগটো ঘৈণীজনী অহা নাই নেকি মোৰ এৰিলে নেকি সেই মানুহটো বহুত মৰম ঘৈণীক দেখা নাই বুলি ইমান এটা ডাঙৰ 100 বছৰীয়া চেলিব্ৰেশ্যন তোৰ ঘৈণীক দেখা নাই বুলি এৰিলে নেকি লাইটটো জ্বলাই দেখুৱাই লাইটটো জ্বলাই দেখুৱাই লাইট নজ্বলাব কোন যদি দেখা লাইটটো জ্বলাই দেখুৱাই নালাগে লাইট নজ্বলাকে কওঁ সেই মাজত বহি আছে একেপাত চব এজনী দেৱানন্দা ঘৈণীয়ে ইমান টিকি বহি নহয় উঠি আহি তই চতিয়া দেৱানন্দাক জোকাই লৈছে হেৰি নহয় মানুহবোৰে তই নিজৰজনী এৰি আছে এৰিলে ভাল পোৱা নক'ব নেৰে একেবাৰে নেৰে মৰম বহুত মৰম একেবাৰে নেৰে কিমান মৰম কচোন আপুনি ক'ব নোৱাৰিব কচোন এইটো ক'বলৈ বেয়া লাগে ইমান কাঠিব নাই ক মোৰ মোবাইল মানে কি নাই চব কথা কৈ দিওঁ তোৰ মানুহজনী মানুহজনী তাই মোবাইলৰ ৱালপেপাৰ মোক ফটো বনাই ৰাখে মানুহজনীয়ে মোবাইলৰ ৱালপেপাৰ তাৰ ফটো ৰাখে সেইকাৰণে তই ভাবিছ সেইটো মৰম আৰু সেইটো মৰম একো নহয় নিগনি মা অসমটোতো নিগনিটো ছবিয়ে আঁকা থাকে মৰম তেনেকুৱা নহয় বেলেগ মৰম ক ভাল পোৱা ৰোমেণ্ট কৰ ইটোৱে সিটোৰ প্ৰতি ত্যাগ ক মৰম ত্যাগ আপুনি মই অসভ্য না ত্যাগ ক কিবা আছে বেছি মৰম কি আমি সদায় এখন কাঁহীতে ভাত খাওঁ মৰমটো কি তহঁতৰ আমি সদায় দুইটা এখন কাঁহীতে ভাত খাওঁ তাৰ মৰমটো চাকৰা দুটা একেখন কাঁহীতে ভাত খায় আৰু সেইটো মৰম নহয় অভাৱ তুমি ক ঘৰত চাগে বেলেগ কাঁহী নাই দুইটা টঙা যোৱাকে একেখনতে খায় তাকে মৰম তেনেকুৱা নহয় কেনেকুৱা তাৰমানে মৰম বস্তুটো এনেকুৱা মৰমত প্ৰেম থাকিব ৰোমেঞ্চ থাকিব তেনেকুৱা মৰম আপুনি
তোৰ কথা নাপাতিব নাপায় বেয়া লাগে আছে তেনেকুৱা ধৰণৰ মৰম আছে বহুত আছে কচোন কি মৰম আছে মৰম আছে ক বহুত আছে কেনেকুৱা আছে ক এনেকুৱা আছে মানে নকওঁ একো নকৰে এই লাজ লাগে একো নকচোন কেনেকুৱা এই লাজ লাগে যে এই লাজটো চুলিয়ে নাই লাজটো পাছ তই মৰমটো ক মৰম মানে কেনেকুৱা জানো কেনেকুৱা মই যেতিয়া কামলৈ ওলাই যাওঁ নহয় তই যেতিয়া কামলৈ ওলাই যাওঁ মই যেতিয়া কামলৈ ওলাই যাওঁ তই যেতিয়া কামলৈ ওলাই যাওঁ মানুহজনী অঁ চুমা এটা খাই যাওঁ তাৰ মৰমটো চাওঁ ইমান ল' লেভেল মৰম তই যেতিয়া কামলৈ ওলাই যাওঁ মানুহজনী মাত্ৰ এটা চুমা খাই ওলাই যাওঁ অঁ আৰু মই যেতিয়া কামলৈ ওলাই যাওঁ নহয় অঁ মানুহজনী মিনিমাম 20টামান চুমা খাইহে ওলাই যাওঁ সেই মিছা কথা কৈছে কিয় সেই আপোনাৰ বিয়াৰ কথা নাই মই তোৰ মানুহজনীৰ কথা কৈছোঁ সেই ধেমালি 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 ৰচুন সঁচাই আপুনি ধেমালি কৈছোঁ এই নহয় আপুনি মদ খাই আহিছেতো আপুনি হয়তো মই গম পাইছোঁ মদ খাই আছে আপুনি মদ খাই আহিছে আপুনি সঁচা কথা মানে মদ খোৱা মানে সদায় সঁচা কথা কয় এইটো আকৌ কোনে যুক্তি বনালে নাজানো মদ খোৱা মানুহে বোলে সদায় সঁচা কথা কয় মইতো চব মিছা কথাই কৈ থাকোঁ কিন্তু মদ খোৱা মানুহে যদি সদায় সঁচা কথা কয় অঁ তেনেহ'লে কোৰ্টত এই চুৰ ডকাইত কিবা কিবা গীতা ভাগৱত যে শপত খায় তাতকৈ কাৰ পেট দুটামান খুৱাই থাকিলে হ'ল কৈ থাকিব ভুল আছে আপুনি নাখাব এইবোৰ আমাৰ মতা মানুহ গিৰিয়েকবিলাকে বলাই লোৱা এটা কমন শব্দ দাদা আপুনি নাখাব বেয়া বস্তু নাখাব বেয়া বস্তু মদ নাখাব বেয়া বস্তু ই আচল কাহিনী নাজানে হা এতিয়া অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে ঘোষণা কৰি দিলে অঁ এই দ্ৰব্যভাগ যিমান পৃথিৱীত বেয়া বস্তু আছে মদ কিবা গুটখা মুটখা এইবিলাক যিমান বেয়া বস্তু আছে এইবিলাক খোৱা মানুহ জীৱনত কেতিয়া বুঢ়া নহয় সেই কি মদ মই সেই উপকাৰিতাটো জানি পেলাই দেখা কি কয় হয় ন কথাটো এই ভাত খোৱা মানুহ জীৱনত কেতিয়া বুঢ়া নহয় আপুনি মিছা কৈছে তোৰ 14 গোষ্ঠী মিছা তোৰ বাপেৰে মিছা অঁ এইটো খোৱা মানুহ কেতিয়া বুঢ়া নহয় কিয় কোৱা নহয় ডেকাতে মৰি থাকে যে বুঢ়া হোৱা পৰ্যায়টো নাপায়গৈ আঠ বাটতে ঘৰৰ মানুহে কান্দি কুটি থাকিবলগীয়া হয় পিছত সেইকাৰণে খাব নালাগে সঁচা কথাটো এই আপুনি কাম নাই কিয় হা এই কাম নাই কিয় এই মোক এনেকৈ টাৰ্গেট কৰি নল'বি মোক হাই লেভেল হাইটেক মানুহ কি হাই মানে মই কেনেকুৱা এখন এৰিষ্টকেট ফেমিলি ল'ৰা তই জান মোৰ ককা তেতিয়া দিনৰ এনেকুৱা এটা এৰিষ্টকেট ফেমিলি মানে মোৰ ককাৰ ওচৰত মন্ত্ৰী MLA চিনেমা এক্টৰ যেনেকুৱা মানুহে নহওক ককাৰ কথা মতে এনেকৈ তলমূৰ কৰি দিবলৈ বাধ্য কৰিছে সেই চব মিছা সঁচাই কৈছোঁ ককাৰ ওচৰত এনেকৈ তলমূৰকৈ থাকে কিয় ককাৰ নাপিত আছিল যে চুলি কাটে ককাই কাৰ কাণ পকাব নোৱাৰে তেনেকুৱা এটা হাইটেক ফেমিলি মানুহ দেউতাৰ কথাটো নকয় দেউতা কৰোড়পতি দেউতা ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পৰা ৰাতি খোৱালৈকে AC ৰুমত উঠা বহা কৰে আৰু কৰোড় টকাৰ লগত খেলা কৰে সঁচাই কি কয় মানে দেউতা এতিয়ালৈকে চিকিউৰিটি কৰিছিল আৰু তোক মোক সাহসৰ কথাটো কোৱাই নাই মোক কেনেকৈ খাওঁ কিয় কি তোৰ এবাৰ কি হ'ল গম পাইছ নাই কি এবাৰতো মই কাজিৰঙা ফালে ফুৰিবলৈ গ'লোঁ শনিবাৰ তাতে দেই ডাঙৰ ফুৰিবলৈ গৈছে ফুৰিব গৈছোঁ 7:30মান বাজিছে ওলাই গ'লোঁ অকলে ওলাই গৈ পেলাই তোৰ 1 কিলোমিটাৰমান গৈছোঁ তোৰ সন্মুখত এটা বিয়াখন নাহৰ ফুটো কিবা শুই আছে নাহৰ ফুটো কি শুই আছে বৰ ধুনীয়া লাগে কি ধুনীয়া লাগে নাহৰ ফুটো বৰ ধুনীয়া লাগে গাভৰু ছোৱালী আছে তাৰ নাহৰ ফুটো কিবা ধুনীয়া লাগে নাচিব শিকা আছে মই ভাল লাগে কৈছোঁ নাহৰ ফুটো কিবা শুই আছে মই আকৌ কেনেকুৱা সাহসী মইতো ভয় কৰা নাই তাৰপিছত মই এখোজ দুখোজকৈ গৈ পকেটত খুকুৰি এখন আছিলে সৰু মিনি সৰু চাইজৰ মিনি খুকুৰিখন উলিয়াই একে খাপে নাহৰ ফুটুটো নেগুৰডাল কাটি ঘৰলৈ গৈ গুচি আহিলোঁ নেগুৰডাল লৈ গুচি আহিলোঁ ডিঙিটো কেনে কাটিলে ডিঙিটো 4 দিনমানৰ আগতে বোলে বেলেগ লোকেল মানুহে লৈ গুচি গ'লোঁ নাই ক'ৰ পৰা কাটি দিম আপুনি বহুত জানে বহুত কথা কিবা সোধক মই ক'ব পাৰিম মই বহুত জানো তই হয় কোন একচুৱেলি ছেক্ৰেটাৰী চিচিং থকা তই ছেক্ৰেটাৰী ঠিক কথা ইমান সৰু ল'ৰাটোৱে কোনে ছেক্ৰেটাৰী পাতে নাই কি সৰু ল'ৰা ডেফিনেটলি সৰু ল'ৰা চুলিয়ে গজা নাই নক'ব আকৌ বয়স বৰ্তমান 48 হৈ গ'ল তই লাগি যাচোন 48 হ'ল এই মাজত আজি এই আমাৰ কলেজৰ 100 জুবলি বুলি চাগে ট্ৰেডিং কৰি আহিছিল বেলেগ অনুষ্ঠান কাম কৰিছে
আপুনি বিহুৰ বিষয়ে কিবা জানে নাই বিহুৰ বিষয়ে বাদ দে বিহুৰ বিষয়ে আপুনি জানো সোধকচোন হা বিহুৰ বিষয়ে তই জানো বিহুৰ বিষয়ে কিবা বহুত জানো তই কৈছ জেং বিহু কাক বোলে জেং বিহু হা? এইবিলাক সৰুটো সুধিব ডাঙৰ সুধিব ডাঙৰ সুধিব সৰুটোকে কচোন জেং বিহু হা? জেং বিহু মইতো ভালকৈ জানো কৈ দে মহিলাসকলে গাভৰুসকলে অ। পথাৰৰ মাজত অ। গছৰ তলত অ। কি নৃত্য কৰা জেং বিহু বোলে তাকে তোৰ মাৰৰ মূৰটো বোলে সেই কনচেপ্ট এতিয়া সলনি হ'ল বাবা কি নাজানো এতিয়া আহোঁতে কি আজিৰ দিনত জেং বিহু হৈছে এনেকুৱা এখন বিহু ধৰি লওক অ। এনেকুৱা ষ্টেজতটো হ'ল এনেকুৱা এখন বিহু যিখন বিহু ফাংচন ষ্টেজত গায়কটো গান গাই থাকিব অ। তলফালে মোৰ নিচিনা মদাহীকেইটাই বৰষুণত বুকুত বোকান লুটি লুটি হৈ অ। নিজৰ মাজতে কাজিয়া পেচাল মাৰ পিট জেং লাগিব তাকে জেং বিহু বোলে